HLC পৰীক্ষাক লৈ অসমৰ শিক্ষা বোৰ্ডে বহুতো চেঞ্জেছ কৰিলে। হায়াৰ ছেকেণ্ডাৰী আৰু সেৱা বোৰ্ডক একত্ৰিত কৰিলে। পিছত CBSEৰ কিছুমান নিয়ম HLC পৰীক্ষাত এপ্লাই কৰিলে। কিন্তু এইবোৰ চেঞ্জেছ কৰাৰ পিছত আমি দেখিবলৈ পাইছোঁ যে প্ৰত্যেক বছৰে মেট্ৰিকত টান কুৱেশ্যন পেপাৰ আহি আছে আৰু হয়তো বহুতো চেঞ্জেছ কৰিব আছে এতিয়াও। কিন্তু এই নতুন নিয়মৰ বাবে আমি ক'ভিডৰ আগত যেনেকৈ পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰিছিলোঁ, এতিয়াও বহুতে তেনেকৈ প্ৰস্তুতি কৰি আছে। সেইকাৰণে ৰিজাল্টবিলাক যোৱা 2-3টা বছৰৰ পৰা ভাল হোৱা নাই। কাৰণ CBSE পেটাৰ্ণৰ বাবে কেৱল পঢ়িলেই নহ'ব। এইটো CBSEৰ নিয়মত ক্লিয়াৰলি মেনশ্যন আছে যে তেওঁলোকৰ পৰীক্ষাত কেছ বেছড MCQ আহে। মানে তোমালোকে 2-3টা কনচেপ্ট নিজে কম্পেয়াৰ কৰি এটা কুৱেশ্যনত লগাব জানিব লাগিব আৰু এইটো তোমালোকে কেৱল বেলেগ বেলেগ ধৰণৰ কুৱেশ্যন প্ৰেক্টিছ কৰাৰ পিছতহে ডেভেলপ হ'ব। এতিয়া বহুতে এইটোলৈ ৰৈ আছে যে পৰীক্ষা দুবাৰকৈ হ'ব নেকি? আমি পঢ়িবলৈ আৰু সময় পালোঁ হয়। এতিয়া CBSE বোৰ্ডে এইটো কৰাৰ উদ্দেশ্যটো হ'ল যে তেওঁলোকে ষ্টুডেণ্টৰ ওপৰত প্ৰেছাৰটো কমাব বিচাৰিছে আৰু এইটো আমাৰ ASSB বোৰ্ডেও বিচাৰে। এতিয়া CBSE বোৰ্ডৰ ছাত্ৰ ছাত্ৰীসকলে NEET JEE আৰু CUET পৰীক্ষা দিয়ে। এতিয়া শিক্ষামন্ত্ৰীয়ে কোৱাৰ দৰে যদি প্ৰব্লেম তেওঁলোকেও ফেচ কৰিব লগা হয়, মানে এডমিশ্যন লোৱাত যদি পলম হয়, তেনেহ'লে এইটো তোমালোকৰ কাৰণেও হ'ব। গতিকে যদি CBSE এইটো কৰিব পাৰে, তেনেহ'লে ASSB বোৰ্ডেও অতি শীঘ্ৰে এইটো কৰিব পাৰে। কিন্তু এইটো সঁচা যে পূৰ্বৰ নিচিনা শৈক্ষিক বৰ্ষ তোমালোকে এইটো বেটছত নোপোৱা। মানে অহা বছৰ যিসকলে মেট্ৰিক দিবা, তোমালোকে এইবোৰৰ মাজত লাগি নাথাকিবা। মাত্ৰ 6 মাহ পিছত তোমালোকে মেট্ৰিক দিবলৈ গৈ আছা। আৰু যদি তুমি CBSE পেটাৰ্ণৰ MCQ প্ৰেক্টিছ কৰিব বিচাৰা, তেনেহ'লে আমি তোমালোকৰ বাবে 3খনকৈ ই-বুক লৈ আহিছোঁ। যদি তুমি এটা চেপ্টাৰ পঢ়া হোৱাৰ পিছত এই ই-বুকৰ পৰা MCQ প্ৰেক্টিছ কৰা, তেনেহ'লে মই আগতে কোৱাৰ নিচিনাকৈ কনচেপ্ট ব্যৱহাৰ কৰিবলৈ শিকিব পাৰিবা আৰু লাহে লাহে তুমি এক্সপাৰ্ট হৈ যাবা। এতিয়া ছামাৰ ভেকেশ্যনৰ অফাৰ দিয়া গৈছে। মাত্ৰ 107 ৰুপিছত 500জন ষ্টুডেণ্টে এই 3খন ই-বুক পাব। তোমাৰ হোৱাটছএপ নম্বৰত চেণ্ড কৰি দিয়া হ'ব। তাৰ বাবে আমাৰ এইটো নম্বৰত হাই বুলি এটা মেছেজ কৰি দিলে হ'ল। যোৱা বছৰো বহুতে লৈছিলে এই ই-বুক কেইখন আৰু মানে তেওঁলোকে কৈছে যে বহুতখিনি সহায় পাইছে এই ই-বুকৰ পৰা। এতিয়া তোমাৰ কি ছাজেশ্যন ASSB বোৰ্ডৰ বাবে কমেণ্ট বক্সত জনাবা যে কেনেকুৱা ধৰণৰ হ'ব লাগে মেট্ৰিক পৰীক্ষা। আজি ভিডিঅ'টো ইমানেই আছিল। থেংক ইউ।